কাৰোবাৰ ঘৰৰ পৰা পিতৃ মাতৃৰ বুকুৰ পৰা এজনী কন্যা লৈ আনে। তাই জাতি এৰে, ধৰ্ম এৰে, মাকক এৰে, দেউতাকক এৰে, বংশক এৰে, সকলো ত্যাগ কৰি আহে। এজন স্বামীকে জীৱনৰ সৰ্বস্ব সঁপি দিয়ে। আৰু সেইজন স্বামী যদি সেই কথাটো নুবুজে, এইজন মতা মানুহ কিহৰ মতা মানুহ, এইজন কিহৰ পুৰুষ হ'ল? যে যিগৰাকী আপোনাৰ পত্নী, এবাৰ ভাবকচোন, তাই মাকক এৰিলে, দেউতাকক এৰিলে, ঘৰখন এৰিলে, বংশটো এৰিলে, জাতি এৰিলে, আনকি ধৰ্মও কেতিয়াবা এৰি দিয়ে। সৰ্বস্ব ত্যাগ কৰি আপোনাৰ ওচৰত আহিলে আৰু আপুনি এজনী মানুহক সুখী কৰিব নোৱাৰে, কিহৰ পুৰুষ? ভগৱান কৃষ্ণৰ 16,108 গৰাকী চবকে সুখী কৰিলে, ক'তো দুখ নাই। সকলোকে সম মৰ্যাদা, সম অধিকাৰ, সম প্ৰেম, সম ভালপোৱা, সম দৃষ্টি চব দিল। আৰু আপুনি এজন মতা মানুহ, এগৰাকী আইক সুখী কৰিব নোৱাৰিলে। এই কথাটোকে বুজাইছে এজন পুৰুষৰ ধৰ্ম কি আৰু এগৰাকী নাৰীৰ ধৰ্ম কি। আৰু পুৰুষসকলে এইখিনি কথা শুনিবলৈ ওচৰ নাচাপেই, এইটোৱে ডাঙৰ কথা। এতিয়া আই মাতৃসকলক এই কথাটোকে কৈছে, আপোনাৰ ভিতৰত থকা যিটো ধৈৰ্য, সহনশীলতা, এক জগাব লাগিব। আৰু আপোনাৰ মাজত থকা ত্যাগ, সেইবিলাক চব প্ৰভুৱে দি পঠিয়াইছে। আচ্ছা, এই বিয়া পাতিবলৈ যে যায়, পুৰুষজনে কিমান মানুহ লৈ যায় লগত? বিয়া পাতিবলৈ যে যায়, দৰাটোৱে কিমান লৈ যায়? বহুত, 300 মান লৈ যায়। 200-300 লগত লৈ যায়। কেলে? ডৰতা হে, হয় নাই? ভয়তে 200-300 লগত লৈ যায়। কিমান ভয়াতুৰ। আৰু যেতিয়া বিয়াৰ পিছদিনা আহে কইনা, কিমান লগত আহে? অকলে যায়, নহ'লে ভনীয়েক বা বায়েক যাব। হয় নে নহয়? ছোৱালীজনী অকলে আহে। আৰু এখন অচিনাকি ঘৰ, এটা অচিনাকি পৰিয়াল, আৰু এখন অচিনাকি ঠাইত অকলে আহে। কিমান সাহসী। আৰু সেইখন ঘৰ এদিন নিজৰ কৰি লয়, সেইখন ঘৰ এদিন নিজৰ হাতৰ মুঠিত কৰি লয়, সেইখন ঘৰৰ চালিকা শক্তি হয়, সেইখন ঘৰৰ গৃহিণী হৈ যায়, সেইখন ঘৰৰ সমস্ত স্বত্ব